আপেল 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 আমি খাম আপেল। আপেল খেতিখন মানে এই অৰুণাচলৰ চবতকৈ ডাঙৰ ফটো মানে কি কৈ আছে এইটো মই বুজি পোৱা নাই আচলতে। তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আৰু আজি হৈছে আমাৰ ডে 5। তো আমি ক'ত আছোঁ আপোনালোকক দেখাই আছোঁ, চাব নেকি গাইজ? চাওক, এয়া হৈছে পাহাৰ আৰু এইটো হৈছে ৰাস্তা, আৰু এইফালেদি চাওক জোৰা, আৰু এইফালেদি চাওক আমাৰ অৱস্থা, এইফালেদি গাড়ী, সেয়া টেণ্ট। জীৱনত এয়া মজা ল'বলৈ যদি খোজে আপুনি, কেতিয়াবা গাড়ী লৈ ওলাই যাওক, ক'ত ৰখিব কোনো ঠিক নাই, কিন্তু ওলাই যাওক। ব্ৰাছ কৰি আছোঁ, ব্ৰাছ কি কৰিম আৰু, নদীৰ মাজত আহি ব্ৰাছ কৰি আছোঁ। তাতে পানী নাই, এতিয়া নদীৰ মাজত, নদীৰ পানীৰে মুখ হাত ধুই কেনে ইয়াৰ পৰা নাজানো আজি ক'ত যে খাম। মই এয়া অৰুণাচলৰ নদীৰ পানীৰ চাউণ্ড আপোনালোকক শুনাই আছোঁ, যদি ভালকৈ শুনা পায় চাওক। ठंडा ठंडा पानी में नहा के आ गया ऊपर, और ये सोरपिल ने हाथ के आ गया, हाथ में साबुन लेके नदी में जा रहा है हाथ धोने के लिए। और रिलीफ के पास सैंडल नहीं है, इसलिए ऊपर सिर मतलब ऊपर में उठ गया। हिंदी नहीं आता है तो थोड़ा थोड़ा बोल पाता हूँ मैं। और उम्मीद है ये गाड़ी का टायर चेंज कर रहा है। पानी जिता ठंडा ना, বম ঠাণ্ডা, তথাপিও গা ধুইছোঁ। গা ধোৱাৰ মন আছে তো। অৰুণাচলত আহি যদি গা ধুওঁ মানুহে কি ক'ব, ৰাইজে কি ক'ব যে অৰুণাচলত আহি নদীত গা নোধোৱাকৈ আহিছা তহঁতে। মানে গা ধুলোঁ, এতিয়া অমিতা গা ধুই আছোঁ, এতিয়া মই গা ধুই দিলোঁ। গাইজ আমি ৰেডি হৈ গ'লোঁ, কিন্তু ৰেডি হৈ গ'লোঁ, গাড়ী চাড়ী চব এতিয়া প্ৰায় ৰেডিয়ে, কাপোৰ চাপোৰবিলাকত চুকা দিছোঁ। আৰু অমিত দাই গা ধুই আছে নদীৰ মাজত, মই গা পা ধুই কেনে আহিলোঁ অলপমান অত্যাচাৰ কৰি কেনে। এতিয়া আমি ইয়াৰ পৰা ওলাম ক'ত তাৰ কোনো নাই ঠিকনা। তো বলক আমি আজি ইয়াৰ পৰা ওলাই দিওঁ। নেচাৰ্ছ নেষ্ট। তো আমি ইয়াৰ পৰা যাব ওলালোঁ, সেয়া লেখা আছে তাতে নেচাৰ নেষ্ট বুলি। অঁ, এয়া অমিত দাৰ ইয়াতে চেণ্ডেলযোৰ থৈ গ'ল, আৰু এয়া বাল্টি ৰিলিফে হাগামোটা বাল্টিংগিলা লৈ ল'ল। এতিয়া আমি ইয়াৰ পৰা বিদায় ল'ম। আজি মই অলপমান নতুন গাড়ীত টুৰ কৰিম। এয়া হৈছে আমাৰ চিম্পুল ড্ৰাইভাৰ, লগত চিম্পুল পেচেঞ্জাৰবিলাকো আছে। ৱাও স্মুথ। বৰ্তমান আছোঁ গুৰ্খাৰ ভিতৰত, মই লাষ্ট ডেহে গুৰ্খাৰ ভিতৰত সোমাই গ'লোঁ। চিম্পুল ড্ৰাইভাৰ, নামটো চিম্পুল ড্ৰাইভাৰ, কিন্তু খাতাৰনাক ড্ৰাইভাৰ ৰে ভাই। হিলাই দিছে অৰুণাচল, যি দিয়ে যায় সি দিয়ে মানুহক ঘূৰিছে। এয়া হৈছে সন্মুখত এপেল বাগান, এপেল চাওক, এইবিলাক গাছবিলাকত গোটেই আপেল লাগি আছে। এইবিলাক গোটেই আপেলৰ গছ। অ' মাই গড, আপেল খেতি ইফিনিতে নাই আৰু চাগে। বৰ্তমান আমি আছোঁ অৰুণাচলৰ আপেল বাগানৰ মাজে মাজে গৈ আছোঁ। ৱাও, অ' হ, এইবিলাক চকুৰে দেখা পাওঁ আমি, ভিডিঅ'ত দেখা নাপাব পাৰি। অ' সৰু সৰু গাছতে লাগছে বে এইবিলাক। বৰ্তমান আমি বঢ়িয়াকৈ আপেল বাগানৰ একদম খেতিৰ মাজত আহি পাইছোঁ। চাৰিওফালে আপেল গছে গছ, আপেল বাগান, নাচপতি বাগান, আৰু এই তাতে মানে আপেল পোৱা যায় চাগে। সৰুফালে গৈছে লগে লগে। এতিয়া গাড়ীবিলাক আমি ৰখালোঁ, অলপমান আপেল বাগানৰ ফালেও যাওঁ। চাওক, আমি সৰুৰে পৰা আপেল খাইহে আহিছিলোঁ, কিন্তু আপেল গছ দেখা পোৱা নাছিলোঁ সৰুৰে পৰা। আৰু আজি আপেল খেতিৰ তলত আছোঁ, মানে এয়া চাহ আপেলবিলাক কেনেকৈ লাগি আছে। ইয়াতে মানে ঘৰে ঘৰে আপেল গছ থাকেই মানে। তো এই আপেল গছৰ অলপমান খেতি চাব আহিলোঁ আমি। ইয়াতে এণ্ট্ৰি ফিজ 20 টকাকৈ লাগে মানে পাৰ হেড। তো বহুত ধুনীয়া, কিন্তু দেখছা ড্ৰেছ লগে লগে হৈয়ে গ'লে আৰু মডেলবিলাকৰ। চাওক আপেলবিলাক চাওক কেনেকুৱাকৈ লাগি আছে। অ' হ। খাওঁ বুলিতো খাব মন যায়, কিন্তু ছিঙিব পাৰ্মিশ্যন নাই, আৰু এয়া অপৰাধ বুলিয়ে হ'ব, পাপ লাগিব। তো সেইকাৰণে আমি নিচিঙো। আপেল 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 আমি খাম আপেল। আপেল 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 আপেল, অ' মাই গড, দিছ ইজ আপেল, গ্ৰীণ আপেল, ৰেড আপেল, আপেল ফটোগ্ৰাফাৰ ইজ হিয়াৰ। লাষ্ট ডে বুলি অলপমান ঘূৰি ফুৰি যাম বুলি ভাবিছিলোঁ। আমি য'ত কেম্প আছে তাতে আছিলোঁ। আচলতে কেম্পৰ ওচৰতে যিখন ব্ৰিজ দেখা পাইছিলোঁ, য'ত আমি ৰাতি আছিলোঁ, সেই তাৰ পৰাই মানে অলপমান পাৰ হ'লে এই আপেল বাগানখন। আৰু ইয়াতে মানে কি আপেলবোৰ যদি তলতো সৰি থাকে, তথাপি আমাক মানে লাৰিব নিদিয়ে, মানে ল'ব দিয়া নাই আৰু কিহৰ কাৰণে কিবা আছে বোধহয়। এয়া চাহ, আপেল গছৰ তলত আছোঁ আমি, দেখা পাই মানে এনেকৈ লাগছে না, কট চিঙাৰ কাৰণে খাম, কিন্তু পাৰ্মিশ্যন নাই। আমি বৰ্তমান আছোঁ চেৰগাঁৱৰ আপেল খেতিৰ মাজত। মানে এইখন চৰকাৰী হয় আপেল যিখন খেতি, মানে আপেল বাগানখন। তো এয়া চাওক আপেলবিলাক, ইয়াতে মানে 3 ধৰণৰ আপেল পোৱা যায়। একটো ৰেড আপেল, গ্ৰীণ আপেল আৰু ব্লেক আপেল। তো ইয়াৰে আপেলবিলাক কি হৈছে, আপোনালোকে
আপোনাক ছিঙিব নিদিয়ে, তলত পৰি থকাবোৰো আপোনাক লাৰিব নিদিয়ে। কাৰণ কিয় এইবিলাক মানে ডেমেজ বুলি দেখাব লাগে। তো আমি ইয়াতে আহিলোঁ, ইমান ডাঙৰ আপেল বাগান, মানে কি কৰিম, থাকিম না যাম এনেকুৱা লাগি আছে। এই আপেল বাগানত যদি মোক আপেল কুটা চাকৰিটা উঠিল হয়, মাহত যদি মই অলপ চলপ কাম কৰি খোৱাৰ নিচিনা পইচা এটা পালোঁ হয়, সুখী হ'লোঁ হয় দেই। বলক নাথাকোঁ আৰু ইয়াতে। সেয়া চেৰগাঁও ফুড হাটত আমি আহি গ'লোঁ আৰু ইয়াতে অলপমান খাই লৈ কেনে ইয়াৰ পৰা আমি আৰম্ভ কৰিম যাত্ৰা একদম অসমলৈ। কাৰণ আজি ঘৰলৈকে যাই পাবই লাগিব যেনেকৈ নহওক। আৰু সেয়া ফটোশ্বুট ভিডিঅ' শ্বুট হৈ আছে আৰু মাই গড। আমাৰ আজি 5 ডে'ৰ সেয়া ব্ৰেকফাষ্ট। আকৌ ব্ৰেকফাষ্টতে বোলে চিকেন ফ্ৰাইড ৰাইচ খাই আছে মানুহবিলাক। চব ৰাজা না, ৰাজাৰ নিচিনা খানা খায় চলি মাখা। মেইন ৰাজাটো হৈছে সেইটোৱে মেইন। কিন্তু গোটেই খেলৰ গোটেই এই যে অৰুণাচলৰ খেলখন ইয়াৰ হাতত গোটেই এই যে চাই আছে মোক তেৰাকে। বাই চেৰগাঁও। এয়া হৈছে গুৰ্খা। এতিয়া গুৰ্খা, আমি গুৰ্খাত উঠি যাম এতিয়া। বলক উঠাই লৈ যাওঁ নেকি? যাব নেকি ৰিলিফ? বল দেৰি হৈছে। চ' ফাইনেলি গাইজ আমি চেৰগাঁৱৰ পৰা আজি বিদায় ল'ম। তো বলক এয়া গাড়ীত উঠিলোঁ। এই গাড়ীখন যি উঠছা না বাপৰে বাপ, নৰিও উঠবা যেনকে তেনেকে। ইয়াতে ধৰবা লাগব, তাৰপিছত এনেকৈ পজিশ্যন দিব লাগব, তাৰপিছতে উঠবা লাগব। এখন ডাম্পাৰ আৰু দৰ্জাখনো লাহে নহয়, জোৰে মাৰবা লাগব। চা তাকো বা হ'ল না নাই গম নাপাওঁ। কিন্তু এইবাৰ বৰ্তমান গেং অফ ৱাচিপুৰ যাই আছোঁ আমি। মানে গেং অফ ৱাচিপুৰ গ্ৰুপ এইটো, বুজি পাইছা? গাড়ীত কোনো ছোৱালী নাই। আমি ছোৱালীৰ কথাই কৈ যাম। নহয়, আমি মুক্ত, আমি স্বাধীন আজি। চব যেতিয়ালৈকে গাড়ীত আছিল তেতিয়ালৈকে আমি পঢ়া দিন আছিলোঁ, আমি কথা পাতিব পৰা নাছিলোঁ। এতিয়া আমি স্বাধীন। আজি আমাৰ ইণ্ডিপেণ্ডেন্স হ'ল 17 আগষ্টত। মই আহি পালোঁ না, আমি খেল হ'ব এখন। দেখছা গাইজ, এই ল'ৰাৰ লগত এইকাৰণে ট্ৰিপত নাযাবি। ব্লগ হৈ নলাব এইটো। ইয়াৰ গানৰ লিৰিক্স ভুল, সদায় লিৰিক্স ভুল। চ' গাইজ আমি মানে কি পাইছিলোঁ ভৈৰৱ কুণ্ড। এই অমিতাৰ মানে মাজতে গাড়ীখন কিবা হ'ল কাৰণে এতিয়া আকৌ ঘূৰি আহিলোঁ আমি ভৈৰৱ কুণ্ডৰ পৰা। এইটা কথা কিন্তু বঢ়িয়া দিছে অমিতা, এইটা কথা কিন্তু এইখানতো বাবাৰে গোটেই ৰাস্তাই বেয়া হৈ থাকে। এনে নামত গুৰ্খা শুনছা কি অপমান। ইহঁতে ফুল গছত ঠানিও লৈছে দেখোন কৰবাৰ পৰা। বৰ্তমান আমি ভৈৰৱ কুণ্ড ইয়াৰ পৰা চকু দি দেখা পাই আছোঁ, সেইখিনিত হয়। তো চাওক কিমান দূৰলৈকে পূৰা দেখা পাই আছোঁ। আৰু এয়া ওপৰৰ ফালে যিখিনি আছে, এই ওপৰৰবিলাক মানে একদম পূৰা মেঘ, তলত এইয়া একদম অসমখন দেখা পায়। আৰু এয়া হৈছে পাহাৰ। চকু দি মানে যিটো দেখা পাই আছোঁ, একচুৱেলি এইটো অৰিজিনেলি মানে হয়তো ভিডিঅ'ত কেটচ নহ'ব পাৰে, বাট ইটছ আনকমন, মানে একদম আনকমন ভিউ দেখা পাই আছোঁ। আৰু उड़ान पे ही आदान क्यों इलाही मेरा जी आए इलाही मेरा जी आए। আজি অৰুণাচলক বিদায় দি কিনে আমি যোৱাৰ সময়ত খাই যোৱা হোটেলখনতে আকৌ আহি পালোঁ। ইয়াতে খানাটো খুব ভাল। আজি মই পৰিভ্ৰমীৰ লগত আহিলোঁ। খাতাৰনাক গাড়ী, খাতাৰনাক। বঢ়িয়াকৈ এসাঁজ খাওঁ। আৰু এতিয়া অসমটো পামেই আৰু এয়া অসম। এইপিনেদি অসম, এইপিনেদি ভূটান, এইপিনেদি অৰুণাচল। তো এতিয়া খাই কিনে আৰু বাই আৰু আজি অৰুণাচল। চাওক আমি জাষ্ট অৰুণাচলৰ পৰা মানে নামি আহি কিনে এটা খানা খাই আছিলোঁ। বৰষুণ চাওক, শব্দ চাওক, বৰষুণ ইমান বতাহ, বৰষুণ বাপৰে বাপ। আমিও নামিলোঁ, ষ্টাৰ্টো হৈ গ'ল। কেনেকুৱা বৰষুণ আহিছে। সেই যে ৰাতিপুৱা এই ড্ৰেছতে ওলাইছিলোঁ আৰু এতিয়া সেই ৰাতি আহি পালোঁ 11:30 হ'ল মানে। চ' এই লাষ্ট ব্লগত মই আপোনালোকক এটা কথা কওঁ। আমি ভাবছিলোঁ যে অৰুণাচল ট্ৰিপত বা কেনেকুৱা হ'ব, কি হ'ব, মানে মানুহবোৰ কেনেকুৱা, মানে বহুত ভাবছিলোঁ। কিন্তু মানে আমি যিটো গেলোঁ আৰু আমাৰ যিটো এক্সপিৰিয়েঞ্চ, তো তাৰ তুলনাত মই কওঁ বহুত ভাল মানুহখিনি, বহুত ভাল মানুহ পাইছোঁ। কেতিয়া মানে কাকো মানে তেনেকৈ বেয়া মানুহ লগেই পোৱা নাই আমি একদম। তো অৰুণাচলৰ ট্ৰিপটো আপোনালোকক কেনেকৈ লাগিল মোক একবাৰ আপোনালোকে কমেণ্ট কৰি জনাব। আৰু নেক্সট কি প্লেনিং আছে কোনো ক'ব নোৱাৰোঁ। মানে এইবিলাক আনপ্লেন, মানে একদম আনপ্লেন ছাডেনলি আমি ওলাই গৈছোঁ। তো এয়াই হৈছে লাষ্ট ডে। আজি ঘৰ আহি পালোঁ। তো বাই, গুড নাইট।